আজিৰ পৰা টাকাম নেতুম দলে অপেৰ প্ৰথম সাধাৰণ অধিৱেশনখন স্বৰ্গীয় যোগেশ্বৰ দলে লতা মহৰী চুকত আৰম্ভ হৈছে। ৰাতিপুৱা 7 বজাৰ পৰা বৃক্ষৰোপণ আৰু শ্বহীদ তৰ্পণেৰে এই কাৰ্যসূচী আৰম্ভ কৰা হয়। ইতিমধ্যে দূৰ দূৰণিৰ পৰা অতিথিবোৰ আহিছে। নেতুম দলে অপেৰ অতিথিবোৰ আহিছে। জোনাইৰ পৰা অহা পাৰ্টিৰ দল সকলোৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহিছে। এয়া গছৰ তলতেই খোৱাৰ ব্যৱস্থা কৰিছে। দূৰ দূৰণিৰ পৰা অহা মানুহক ইয়াতে কিবা কৰিছে, খাব দিছে। আৰু ইয়াতে সাংস্কৃতিক সন্ধিয়া হ'ব কাইলৈ 15 তাৰিখে। বিনোদ পেগু আৰু টংকি পেগু আহিব শিল্পী। এইখন মঞ্চতে গীত পৰিৱেশন কৰিব, মিচিং গীত পৰিৱেশন কৰিব।